কবিতাৰ শিৰোনাম মৃত আত্মাৰ কাহিনী। কথা আবৃত্তি দেৱাশীষ লহকৰ। আপুনি নুশুনিব অভাৱত জৰ্জৰিত মোৰ কলিজাৰ স্পন্দন, নুশুনিব মোৰ হৃদয়ৰ আৰ্তনাদ। ৰুদ্ধ আজি মোৰ জীৱনৰ প্ৰতিটো পথ, দৰিদ্ৰতাৰ কল্লোল ঢৌত বাৰে বাৰে উটি ভাহি যায় জীৱনৰ ডেউকা। বাৰে বাৰে মৃত্যুক চুই উভতি আহোঁ, কত সংঘাতৰ সৈতে খুন্দা খাই বিকল হৈছে জীৱন। মোৰ নমনীয় হৃদয়ৰ সৰল ৰেখাত কত প্ৰাপ্তিহীনতাৰ হাৰি, হাঁহি হাঁহি লুকাই থৈছোঁ জীৱনৰ কত চকু পানী। জীয়াই আছো মাথো স্মৃতিৰ টুকুৰাবোৰ গণি গণি, প্ৰতিটো নিশাই হেৰাই যাওঁ এন্ধাৰৰ বুকুত। আপুনি নুশুনিব মোৰ মৃত আত্মাৰ কাহিনী। ইপিনে দায়িত্ব আনপিনে বেকাৰত্ব, বাৰে বাৰে চেষ্টা কৰিও সফল নোহোৱা জীৱন পথত ভাগৰি পৰিছোঁ হতাশাৰ ইমাৰ্জেঞ্চি বিচনাত ছটফটাই। এদিন শুই পৰিম, দেহৰ ৰক্তবোৰ শুকাই যাব, পাতল হৈ পৰিব ধুমুহা বতাহজাক, নিস্তব্ধ হৈ পৰিব হৃদয়ৰ অলিগলি, হেৰাই যাব হাঁহি কান্দোন আশা হতাশা।